আজি জিলা আয়ুক্তৰ অফিচৰ সভাকক্ষত এখন সভা অনুষ্ঠান হ'ল আমাৰ সংবাদকৰ্মীসকলৰ লগত। এই অনুষ্ঠানটো আছিলে শিশু সুৰক্ষাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা কি। আজি আমাৰ এই অনুষ্ঠানত আমাৰ অতিৰিক্ত জিলা আয়ুক্তগৰাকীও উপস্থিত আছিলে, লগতে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকী আছিলে। আৰু আমি খুব ধুনীয়াকৈ আজি এটা অনুষ্ঠান হ'ল যে শিশু সুৰক্ষাৰ ক্ষেত্ৰত মিডিয়াই কি ধৰণৰ ভূমিকা ল'ব পাৰে। কাৰণ শিশু এজনৰ যিটো গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত মিডিয়াৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ। আমি যেতিয়াই শিশু সংক্ৰান্তীয় কিবা বাতৰি পাওঁ, সংবাদ মাধ্যমৰ কৰ্মীসকলে বাতৰি প্ৰচাৰ কৰে, তেতিয়া এইটো বিষয়ত গুৰুত্ব দিব লাগে যে শিশুজনৰ পৰিচয় যাতে কোনো প্ৰকাৰে পোহৰলৈ নাহে। ইয়াত শিশুজনৰ অকল নামটো নিদিলেই নহ'ব, শিশুজনৰ নাম, শিশুজনৰ পিতৃ মাতৃৰ নাম, গাঁৱৰ নাম, স্কুলৰ নাম বা ওচৰ চুবুৰীয়াৰ নামো তেওঁলোকে বাতৰিত দিব নোৱাৰে। তেওঁলোকে খুব বেছি উল্লেখ কৰিব পাৰে যে শিশুজন কোন ক্লাছত পঢ়ি আছে বা কোন থানাৰ অন্তৰ্গত, কিন্তু তাৰ বাহিৰে কোনো ধৰণৰ তথ্য দিব নোৱাৰে যিটোৰ পৰা শিশুজনৰ পৰিচয় পোহৰলৈ আহিব পাৰে। আজি আলোচনা খুব ধুনীয়াকৈ হৈ গ'ল, সেইটোৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। আজি আমি 90 ডেজৰ এটা প্ৰগ্ৰাম কৰি আছিলোঁ, সুৰক্ষিত শৈশৱ সোণালী অসম। তাৰ বিষয়ে আমি কি কাৰ্যসূচী হাতত লৈছিলোঁ সেইখিনিও আলোচনা হ'ল। গোটেই অনুষ্ঠানটো খুব ধুনীয়াকৈ হৈছে। আপোনালোক সকলোকে ধন্যবাদ। এই চিৰাং জিলাৰ কাজলগাঁৱত DC অফিচৰ কনফাৰেন্স হলত জিলা ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰে আজি মিডিয়াৰ সৈতে এটা ইণ্টাৰেকশ্যন, মানে এটা মিডিয়া কৰ্মশালাৰ নিচিনা এটা অনুষ্ঠান পাতিছে। আৰু এই অনুষ্ঠানটো পতাৰ কাৰণে আমি খুব অফিচাৰজনক ধন্যবাদ জনাইছোঁ, কাৰণ এই মিডিয়া ৱৰ্কশ্বপ খুবেই প্ৰয়োজন আছিলে। আজিকালি দেখা গৈছে আমাৰ নতুন সাংবাদিকসকল, কিছু জ্যেষ্ঠ সাংবাদিকসকলৰ লগতে চাইল্ডৰ ক্ষেত্ৰত আমি যেতিয়া বাতৰি পৰিৱেশন কৰোঁ, আমি বহুত নিয়ম নীতি ফ'ল' কৰিব লগা হয়। আৰু সেই নিয়ম নীতি নাজানিলে কেতিয়াবা আমাৰ সাংবাদিকসকল নিজেই ক্ৰাইম কৰি বহে। গতিকে সেইটো ক্ষেত্ৰত আমি অলপ চেঞ্চিটিভ হ'ব লাগে। গতিকে চাইল্ডক যাতে ফিউচাৰত চাইল্ডৰ নিৰ্যাতনৰ বলি হোৱা চাইল্ডে হওক বা ক্ৰাইম কৰা চাইল্ডে হওক, দুয়োটা ক্ষেত্ৰতেই দুয়োজনকে বচাব পৰাকৈ তেওঁলোকৰ ফিউচাৰৰ ফালে লক্ষ্য ৰাখি আমি যাতে বাতৰি পৰিৱেশন কৰিব পাৰোঁ, তাৰ বিষয়ে যি নিয়ম নীতি আমি মানি চলিব লাগে, সেই নিয়ম নীতি সম্পৰ্কে আজি আমাৰ ADC ছাৰ, লগতে আমাৰ এডিশ্যনেল SP আছিলে আৰু চাইল্ড প্ৰটেকশ্যন অফিচাৰে তেওঁলোকে গাইডলাইনখিনি আমাৰ সাংবাদিকসকলক বুজাই দিলে। আৰু যিটো খুবেই প্ৰয়োজন আছিলে এইখিনি জানিবলগীয়া কথা, আৰু আমাৰ সাংবাদিকসকলে নিশ্চয় ৰুল ৰেগুলেশ্যন ফ'ল' কৰি আগলৈ বাতৰি পৰিৱেশন কৰিব। কিমান প্ৰয়োজনীয় বুলি ভাবে আপুনি এইটো ৰোলটো, মিডিয়াৰ যেতিয়া এজন মিডিয়া পাৰ্চন হয়, এইটো কিমান প্ৰয়োজনীয় বুলি ভাবে? এইটোতো অত্যন্ত প্ৰয়োজন, কাৰণ সুপ্ৰিম কোৰ্টৰ গাইডলাইনো আছে এই ক্ষেত্ৰত। গতিকে আমি মিডিয়া ফ'ৰ্থ পিলাৰ, গণতন্ত্ৰৰ ফ'ৰ্থ পিলাৰ হ'ল বুলিয়ে নিজৰ ইচ্ছামতে সেই কাম কৰা নাযাব। কাৰণ আমাৰ শিশুসকল 14 বছৰৰ তলৰে হওক বা 18 বছৰৰ তলৰে হওক, শিশুসকল হৈছে আমাৰ ফিউচাৰ, দেশৰ ভৱিষ্যত। গতিকে তেওঁলোকক আমি সুৰক্ষা দিয়াটো আমাৰ প্ৰয়োজন। গতিকে আমি মিডিয়া হৈছোঁ বুলি সেই বাতৰি পৰিৱেশন কৰিব নোৱাৰোঁ যেনে তেনি। গতিকে আমি গাইডলাইন মানিবই লাগিব, নহ'লে আমি নিজেই আকৌ ক্ৰাইমৰ বলি হৈ যাম।